নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদপলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। দেশ জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। বহু লোকৰ সৈতে এতিয়া শোকাব ঘটনা হোৱাৰ আশংকা। 242গৰাকী যাত্ৰী কঢ়িয়াই নিয়া যাত্ৰীবাহী বিমান দুৰ্ঘটনাক লৈ এতিয়া আহমেদাবাদত হাহাকাৰময় পৰিস্থিতি। দেশ জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। আহমেদাবাদত যাত্ৰীবাহী বিমান দুৰ্ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি। মেঘানী নগৰত ভূমিপতিত যাত্ৰীবাহী বিমান দুৰ্ঘটনা। 200ৰো অধিক যাত্ৰী বিমানখনত থকাৰ তথ্য আহি পৰিছে। টেক অফৰ সময়তেই দুৰ্ঘটনাত পতিত হয় বিমানখন। এটা দুৰ্ঘটনাৰ পিছতেই দাউ দাউকৈ জ্বলি উঠিল বিমানখন। বহু লোকৰ সৈতে শোকাব ঘটনা হোৱাৰ আশংকা। আৰু দিব লাগিছোঁ পৰৱৰ্তী খবৰ। আদানীক মাটি দিয়াক কেন্দ্ৰ কৰি এটা উত্তপ্ত পৰিস্থিতি। হাতে হাতে ঝাৰুলৈ ওলাই আহিল খিলঞ্জীয়া লোক। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এতিয়া খণ্ড যুদ্ধ। আদানীক 1 ইঞ্চিও মাটি নিদিওঁ বুলি হুংকাৰ জনাই এতিয়া প্ৰতিবাদকাৰীয়ে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আদানীক মাটি দিয়া কেন্দ্ৰ কৰি এতিয়া পৰ্বতজোৰাৰ উত্তপ্ত পৰিস্থিতি। হাতে হাতে ঝাৰুলৈ ওলাই আহিছে এতিয়া খিলঞ্জীয়া লোক। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত প্ৰতিবাদকাৰী। এতিয়া আদানীক 1 ইঞ্চিও মাটি এৰি নিদিওঁ বুলি হুংকাৰ জনাই এতিয়া প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰে বৃহৎ আৰক্ষী বাহিনী। 3600 বিঘা মাটি গতাই দিব বিচৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে ভূমিপুত্ৰ। মাটিৰ সীমা নিৰ্ধাৰণত বাধা এতিয়া স্থানীয় বড়ো জনগোষ্ঠীয় লোকৰ। পৰ্বতজোৰাৰ বাসবাৰীত স্থানীয় ৰাইজৰ উত্তপ্ত প্ৰতিবাদ। এটা প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। আদানীক মাটি দিয়াক কেন্দ্ৰ কৰি এতিয়া পৰ্বতজোৰাত উত্তপ্ত পৰিস্থিতি। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। গুৱাহাটীত ভয়ংকৰ ঘটনা সংঘটিত হয়। কলা ধোঁৱাই ছানি ধৰিছে এতিয়া গান্ধী বস্তিৰ নীলা আকাশ। 10টা চিলিণ্ডাৰে সৃষ্টি কৰিলে এতিয়া ভয়ংকৰ পৰিস্থিতি। দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অনুবৰুৱা পথত 3টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ। কলা ধোঁৱাই ছানি ধৰিছে এতিয়া গান্ধী বস্তিৰ নীলা আকাশ। জুইত সম্পূৰ্ণৰূপে ভস্মীভূত কেইবাটাও বাসগৃহ। ঘটনাস্থলীলৈ যোৱা অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে এতিয়া ৰাইজৰ ক্ষোভ। পানী নোহোৱা বাহনেৰে জুই নিৰ্বাপন কৰিবলৈ অহাৰ অভিযোগ। এটা গুৱাহাটীৰ গান্ধী বস্তিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমান সমাজৰ প্ৰতিবাদত এতিয়া স্তব্ধ হ'ল উচ্ছেদ অভিযান। বুলডোজাৰ চলাবলৈ আহি ৰৈ গ'ল এতিয়া আৰক্ষী প্ৰশাসন। শ মুছলমানৰ উত্তাল প্ৰতিবাদত সেও মানিলে প্ৰশাসনে। ৰাইজৰ প্ৰতিবাদত মছজিদৰ দেৱাল ভাঙিব নোৱাৰিলে এতিয়া প্ৰশাসনে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মুছলমান সমাজৰ প্ৰতিবাদত এতিয়া স্তব্ধ হ'ল উচ্ছেদ অভিযান। বুলডোজাৰ চলাবলৈ আহি ৰৈ গ'ল এতিয়া আৰক্ষী প্ৰশাসন। মুছলমান সমাজৰ উত্তাল প্ৰতিবাদত সেও মানিলে প্ৰশাসনে। শ মুছলমানৰ প্ৰতিবাদত এতিয়া উত্তাল হ'ল মছজিদৰ চৌহদ। ৰাইজৰ প্ৰতিবাদত মছজিদৰ দেৱাল ভাঙিব নোৱাৰিলে এতিয়া প্ৰশাসনে। হাৰিয়ানাৰ এটা মছজিদৰ দেৱাল ভাঙিবলৈ আহিছিল আৰক্ষী প্ৰশাসন। এটা মুছলমান সমাজৰ আহ্বান, আমি নিজেই ভাঙিম মছজিদৰ দেৱাল। দেৱাল ভাঙিবলৈ লোৱাৰ সময়তেই ৰাইজে আৰম্ভ কৰিলে এতিয়া উত্তাল প্ৰতিবাদ। ফৰিদাবাদ পৌৰ নিগমে অবৈধ বেদখলৰ অভিযোগত চলাবলৈ আহিছিল উচ্ছেদ অভিযান। এটা মুছলমান সমাজৰ প্ৰতিবাদত স্তব্ধ হ'ল উচ্ছেদ অভিযান। এটা বুলডোজাৰ চলাবলৈ আহি ৰৈ গ'ল আৰক্ষী প্ৰশাসন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিজেপিৰ পতাকা লগোৱাৰ বাহনে এতিয়া সন্তাস চলালে ৰাজপথত। তালাচীৰ সময়ত এতিয়া উদণ্ড চালকে মহতিয়াই নিলে আৰক্ষীক। এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষীৰ থিতাতেই মৃত্যু হয়। 2 আৰক্ষী বিষয়াৰ অৱস্থা এতিয়া সংকটজনক বুলি জানিব পৰা গৈছে। দিব লৈছে এটা ব্ৰেকিং নিউজ। বিজেপিৰ পতাকা লগোৱা বাহনে সন্তাস চলালে ৰাজপথত। আৰক্ষীক মহতিয়াই নি দেখুৱালে বীৰত্ব। তালাচীৰ সময়ত উদণ্ড চালকে মহতিয়াই নিলে আৰক্ষীক। এগৰাকী কৰ্তব্যৰত মহিলা আৰক্ষীৰ থিতাতেই মৃত্যু হয়। 2 আৰক্ষী বিষয়াৰ অৱস্থা এতিয়া সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি চালকে পলায়ন কৰে। এটা গাড়ীত বিজেপিৰ পতাকা লগাই চালকৰ অতপালি। বিহাৰৰ পাটনাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।
আৰু দিব লাগিছে পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ ৰাজ্যত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া দয়া নাই ক্ষমা নাই নীতি এক্সকেভেটৰ লগাই এতিয়া এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ দোকান পোহাৰ দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া দয়া নাই ক্ষমা নাই নীতি পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীৰ স্থান নাই এতিয়া ৰাজ্যত জাগিৰোডত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ওচৰৰ দোকান পোহাৰত চলিল এতিয়া উচ্ছেদ অভিযান বিশাল আৰক্ষী বাহিনীলৈ প্ৰশাসনে চলালে উচ্ছেদ অভিযান এক্সকেভেটৰ লগাই এফালৰ পৰা ভাঙি দিয়া হ'ল অবৈধ দোকান পোহাৰ চলি আছে এতিয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ইয়াৰ সুযোগতেই আশে পাশে গঢ় লৈ উঠিছিল বহু অবৈধ দোকান এটা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ এতিয়া চৰকাৰৰ পুনৰ প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু দিব লাগিছে পৰৱৰ্তী খবৰ পাৰ হ'ল এতিয়া ৪৮ ঘণ্টা এতিয়াও লাখ লাখ মহিলাৰ কিয় নোপোৱা নাই অৰুণোদয় আঁচনিৰ ধন এটা কেতিয়াকৈ লাভ কৰিব চৰকাৰী আঁচনিৰ ধন এই কি আছে এতিয়া চৰকাৰৰ জাননীত আপুনিও লাভ কৰিছেনে অৰুণোদয় ধন জনাওক আমাৰ কমেণ্ট বক্সত দিব লাগিছে এটা গুৰুত্বপূৰ্ণ খবৰ পাৰ হ'ল এতিয়া ৪৮ ঘণ্টা এতিয়াও লাখ লাখ মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত সোমোৱা নাই টকা হিতাধিকাৰীয়ে লাভ কৰা নাই এতিয়া অৰুণোদয় 3.0 ধন 14 জুনৰ পৰা হিতাধিকাৰীসকলে লাভ কৰিব এতিয়া অৰুণোদয় টকা চলি আছে অৰুণোদয় 3.0 ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এতিয়া হিতাধিকাৰীৰ একাউণ্টলৈ ধন প্ৰেৰণৰ বিলম্বন ৰাজ্য চৰকাৰে এতিয়া জাৰি কৰিছে জৰুৰী জাননী আৰু দিব লাগিছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত আহত হৈছে ৩৫জনকৈ যাত্ৰী এটা সংকটজনক অৱস্থাত দুজনক হস্পিটাললৈ প্ৰেৰণ কৰা হয় দিব লাগিছে এটা ব্ৰেকিং আপডেট ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ যাত্ৰীবাহী বাছ এটা দুৰ্ঘটনাত কমেও ৩৫জনকৈ যাত্ৰী কম বেছি পৰিমাণে আহত হয় ইয়াৰে দুজনক সংকটজনক অৱস্থাত হস্পিটাললৈ প্ৰেৰণ কৰা হয় এটা বিশ্বনাথৰ প্ৰতাপগড় বাগিচাৰ সমীপত বাছ দুৰ্ঘটনাটো সংঘটিত হয় দ্ৰুতবেগী নৈশ বাছে প্ৰচণ্ড খুন্দা মাৰে আনখন যাত্ৰীবাহী বাছত পুৱতি নিশা প্ৰায় 4 বজাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয় এটা ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ যাত্ৰীবাহী বাছ